কৰিছো নারায়ণ তুমি কেনে দেখা দেৱৰীখি প্রভু সৃষ্টি স্থিতি প্রলয়ৰ তুমি গৰাকী তোমাৰ মহিমাৰ কথা এই নাৰদে কি বুজিব প্ৰভু জগতত শান্তি স্থাপন কৰাই তোমাৰ প্ৰধান কৰ্তব্য পাছে প্ৰভু এইবাৰ জগতত কি ৰূপ পৰিধাৰণ কৰিব ফুৰা দেৱৰীখি প্ৰভু যমদগ্নিৰ ঔৰসত ৰেণুকাৰ গৰ্ভত জন্মলময় ব্ৰাহ্মণ নারায়ণ নারায়ণ বধ কৰি পাপী দুৰ্জনক শান্তি স্থাপন কৰিম মই ধৰাৰ মধ্যে নারায়ণ কিন্তু প্ৰভু তোমাৰো দায়িত্ব আছে অতিকে মহান নারায়ণ নারায়ণ প্ৰভু এই নিক্ষিত নাৰদক এই গধুৰ দায়িত্বভাৰ পালন কৰিবলৈ দি দয়াময় সৃষ্টিত কি নতুন লীলাৰ মেলিছে পাতনি মই কিন্তু একেবাৰেই বুজিব পৰা নাই সময়ত সকলো বুজিবা দেৱৰীখি নারায়ণ এতিয়া তোমাৰ প্ৰধান কৰ্তব্য হ'ল প্ৰভু অত্যাচাৰী অধৰ্মীৰ আয়ু শেষ কৰা নারায়ণ যোৱা দেৱৰীখি প্ৰভু নিজ কৰ্তব্যত খোৱাও প্ৰখৰ ভাল প্ৰভু ময়ো যাওঁ লক্ষ্মী হবে আলোচনা কৰি অৰিকুল বিৰাখিবৰ বাবে নৱনিত্য ঘোষণাৰে কৰোৱাইছো নারায়ণ নারায়ণ প্ৰভু পুনশ্চবাৰ শ্ৰীচৰণত জনাই প্ৰণিপাত এবেদাখে বিদায়হে মাগিছো ঈশ্বৰ পৰম ব্ৰহ্ম পবিত্র পরমান ভবন পবিত্র পরমান ভবন বৈকুণ্ঠর ভবনে দেখিল নয়নে দেবনা নারায়ণ নারায়ণ খাতি সুমা